জেক মাৰ ব্যৰ্থতা, সংগ্ৰাম আৰু তাৰ পিছত সফলতা। সৰুতে প্ৰাথমিক বিদ্যালয়ত দুবাৰকৈ ফেইল কৰিছিল তেখেতে আৰু হাইস্কুলতো 3বাৰকৈ ফেইল। তাৰপিছত কলেজৰ প্ৰৱেশ পৰীক্ষাত 3বাৰকৈ ফেইল কৰি শেষত হাংজু নৰ্মেল ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক হোৱাৰ পিছত তেওঁ 30টা ভিন্ন চাকৰিৰ বাবে আবেদন কৰিছিল যদিও প্ৰতিবাৰেই ৰিজেক্ট কৰা হৈছিল। যেতিয়া KFC চীনলৈ আহিছিল তেতিয়া 24জন লোকে আবেদন কৰিছিল, কিন্তু কেৱল 23জন নিৰ্বাচিত হৈছিল আৰু সেই 24জনৰ ভিতৰত আছিল জেক মাও আৰু তেখেতকে জেক মাকহে নাকচ কৰা হৈছিল সেই চাকৰিৰ বাবে। তেওঁ আৰক্ষী চাকৰিৰ বাবে আবেদন কৰিছিল, কিন্তু তাতো নাকচ কৰা হৈছিল। তেওঁক কোৱা হৈছিল যে আপুনি এইটোৰ যোগ্য নহয়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে 10 বাৰ আবেদন কৰিছিল যদিও প্ৰতিবাৰেই ৰিজেক্ট কৰা হৈছিল। তেওঁ প্ৰথম 2টা ইণ্টাৰনেট ভিত্তিক ব্যৱসায়টো বিফলতাৰ সন্মুখীন হৈছিল। অসংখ্য প্ৰত্যাঘাতৰ পিছত তেওঁ অটল হৈ 1999 চনত আলিবাবা প্ৰতিষ্ঠা কৰে। ইতিমধ্যে তেওঁ ইণ্টাৰনেট আৰু ই-কমাৰ্চৰ শক্তিক ধৰি লৈছিল, যাৰ ফলত তেওঁ বিশ্বৰ অন্যতম ধনী আৰু সফল উদ্যোগী হিচাপে পৰিগণিত হৈছিল। আলিবাবা ই-কমাৰ্চ খুচুৰা ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰে আৰু ই বিশ্বৰ অন্যতম বৃহৎ অনলাইন বজাৰ। ধন্যবাদ।